কি কিলোমিটাৰ মান হ'ব এইটো 15 কিলোমিটাৰ বাপৰে হেল্ল' এভৰিৱান মই চুনুক্তা আপোনালোক সকলোকে চুনুক্তা ডিগবৈ চেনেলৰ দৰে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ নাগালেণ্ডৰ এটা খুব ধুনীয়া জেগালৈ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক তেতিয়া আপোনালোকে গম পাব যে আমি ক'লৈ গৈ আছোঁ তেনেহ'লে ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি ৰেডি হৈ আছোঁ কবিৰ দা এয়া টিংকুদা আৰু ৰাজা আৰু এইফালে পিণ্টুদাৰ ছোৱালীজনী আৰু টিকলুটো আৰু ভাগিন ন বাই বাই বৰ্তমান মই নীলকণ্ঠ ধাবাত আছোঁ ইয়াতে আমি লাঞ্চটো কৰিম ডিগবৈৰ পৰা যেতিয়া আমি গুৱাহাটীলৈ যাওঁ তেতিয়া আমি নীলকণ্ঠ ধাবাতে লাঞ্চ খানা আহি গ'ল আৰু আমাৰ খানাত আছে আজি দাইল ৰঙালাও ভাজি আলু পিটিকা পানী টেঙা আৰু ভেন্দি ভাজি এফালে পটল আৰু বেঙেনা ফ্ৰাই এফালে আছে ফুলকবি ভাজি আৰু বন্ধাকবি পাতৰ চালাড আৰু আলু বুট ভাজি আৰু এইফালে আছে মটৰ তৰকাৰী আৰু স্কোৱাছ বইল আৰু নেমু টেঙা এয়া দেখিছে আৰু এয়া আহি গ'ল আমাৰ মাংস আমি তিনি জেগাত মাংস লৈছোঁ ৰাজা মোৰ আৰু টিংকুদাৰ কাৰণে আৰু কবিদাই যিহেতু মাংস নাখায় সেইকাৰণে তেওঁ মাছ লৈছে এয়াই আছিল আজি আমাৰ খানা নীলকণ্ঠ ধাবাৰ খোৱা হৈ গ'ল এতিয়া ওলাইছোঁ আমাৰ চাগে গৈ পাওঁতে 6টামান বাজিব বৰ্তমানো শিৱসাগৰতে আছোঁ কবিদা আৰু কিমান দেৰি লাগিব আমি গৈ পাওঁতে আৰু ৰাতি 8টালৈকে পাই যাওঁ আমি আমাৰ ডেষ্টিনেশ্যন ৰাতি 8টালৈকে পাই যাওঁ কবিৰদা আগতো গৈছে চ' আমাতকৈ বহুত জানে প্ৰথমবাৰৰ বাবে মই গৈছোঁ মই আৰু ৰাজা কবিৰদা কেনেকুৱা লাগে কবিৰ জেগাটো বৰ ধুনীয়া আপোনালোকে মই কৈছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব বহুত ধুনীয়া এটা মানে আপুনি জাষ্ট লাগে হেভেন ক'ব পাৰে ইমান ধুনীয়া আপুনি ভিডিঅ' এৰি গুচি নাযাওক ভিডিঅ'টো চাব লাষ্টলৈকে চাব তেনেহ'লে আপুনি ইমান এটা ধুনীয়া প্লেচ চাব পাৰিব আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক গম পাব আমি ক'লৈ গাইজ আপোনালোকে দেখিছে আমি এখন বনাঞ্চলৰ মাজেৰে গৈ আছোঁ আৰু এই বনাঞ্চলখন গোলাঘাট আৰু কাৰ্বি আংলঙৰ মাজত আছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই কোনখন হাবিৰ কথা কৈ আছোঁ হয় এইখনেই হৈছে নামবৰ হাবি মানে নামবৰ বনাঞ্চল আৰু এই বনাঞ্চলৰ মাজতে আছে আমাৰ অসম বিখ্যাত গৰম পানীৰ উঁহ আপোনালোকে হয়তো বহুতে আহিছে আৰু বহুতে জানে গৰম পানী উঁহটোৰ কথা হয় কাৰ্বি আংলং আৰু গোলাঘাটৰ মাজত থকা এই বনাঞ্চলখনৰ মাজতে আছে আমাৰ অসম বিখ্যাত গৰম পানীৰ উঁহ আজি আপোনালোকক গৰম পানী উঁহটো দেখুৱাব নোৱাৰিম কাৰণ আপোনালোকে গম পাইছে ইতিমধ্যে সন্ধিয়া নামি আহিছে আৰু যদি আমি ঘূৰি অহা দিনাখন দিনে পোহৰে আমি এই জেগাটো পাওঁ তেতিয়া আপোনালোকক গৰম পানী উঁহটো দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান আমি কাৰ্বি আংলঙত আছোঁ ডাঙৰ ৰিজাৰ্ভখন আমি পাৰ কৰি আহিলোঁ আৰু ৰাজাই এয়া কিবা কিবি লৈছে আৰু এয়াই হৈছে কাৰ্বি আংলং এয়া দেখিছে এইখনে হৈছে কাৰ্বি আংলং গাইজ আমি ফাইনেলি নাগালেণ্ডত সোমাই গ'লোঁ এয়া হৈছে নাগালেণ্ডৰ কহিমালৈ যোৱা ৰাস্তা আৰু আপোনালোকে যদি অসমৰ পৰা গোলাঘাট হৈ নাগালেণ্ডলৈ আহে তেতিয়া আপোনালোকে প্ৰথমতে পাব নাগালেণ্ডৰ ডিমাপুৰ আৰু সিধাকৈ গ'লে ডিমাপুৰৰ টাউন পাব আৰু লেফ্ট টাৰ্ণ ল'লে এয়া কহিমাৰ ৰাস্তা আমি কহিমালৈ গৈ আছোঁ বৰ্তমান কহিমাৰ বিছামা নামৰ খুব ধুনীয়া ঠাই এখনলৈ গৈ আছোঁ আৰু যদি মোৰ ভুল হোৱা নাই তেনেহ'লে আমি বৰ্তমান আছোঁ নাগালেণ্ডৰ শিভামা বুলি জেগাডোখৰ আৰু ইয়াৰ পৰা নাগালেণ্ডৰ কহিমালৈ প্ৰায় 30 কিলোমিটাৰমান হ'ব যিহেতু পাহাৰীয়া ৰাস্তা গতিকে
একা বেকা পথেৰে যাওঁতে আমাৰ প্ৰায় সময় লাগিব 2 ঘণ্টা। টিংকুদা আৰু কবিৰদাই যিহেতু আগতেও এবাৰ গৈছে, তেওঁলোকে কোৱা মতে কিছু দূৰ যোৱাৰ পিছত হয়তো ৰাস্তা বেয়াও থাকিব পাৰে। তেওঁলোকে আহোঁতেও ৰাস্তা অলপ দূৰ বেয়া আছিলে। যদি বেয়া ৰাস্তা হয় তেতিয়াহ'লে আৰু সময় লাগিব আমাক কহিমা পাওঁতে। আমি বৰ্তমান নাগালেণ্ডৰ কহিমাত সোমাই গ'লোঁ। এয়া দেখিছে কহিমা, আৰু নাগালেণ্ডখন যিহেতু সোনকালে বন্ধ হৈ যায়, গতিকে দোকান পোহাৰবিলাকো সোনকালে বন্ধ হৈ গ'ল। এতিয়া বেছি টাইমো হোৱা নাই, এতিয়া 7:40 হৈছেহে। এয়া চাওক দোকান পোহাৰবোৰ বন্ধ, আৰু সৌখনেই হৈছে নাগালেণ্ডৰ কহিমা চহৰ। দেখিছে নিশাৰ কহিমা চহৰখন। কি দেখিছে? খুব ধুনীয়া দেখিছে না? এইখন চহৰ আমি বহুত দূৰৰ পৰা দেখি আছিলোঁ, আৰু ফাইনেলি একদম ওচৰত পালোঁ। খুব ভাল লাগিছে। গাইজ, এয়া দেখিছে নাগালেণ্ডৰ কহিমা চহৰখন নিশা হ'লে কেনেদৰে মুকুতাৰ দৰে জিলিকি থাকে। এয়াই হৈছে নাগালেণ্ডৰ খুব ধুনীয়া এখন চহৰ। চ' গাইজ, ফাইনেলি আমি নাগালেণ্ডৰ কহিমা পালোহি, আৰু এইখন হৈছে নাগালেণ্ডৰ কহিমা চহৰ। দেখিছে, এয়া নিশাৰ কহিমা চহৰ হয়। খুব ধুনীয়া দেখিছে ইয়াৰ পৰিৱেশ, আৰু লাইটটো অফ হৈ গৈছিলে ফ্লেছটো। আমি বৰ্তমান এতিয়া কেইটা বাজিছে? 8টা। আমি 8টা বজাত কহিমাত সোমাইছোঁ, আৰু 30 কিলোমিটাৰমান যাব লাগিব। আৰু 30 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত আমি যোনখন হোটেল বুক কৰি দিছিলোঁ তাত পামগৈ। আমি নিশাটো তাতেই কটাম। আপোনালোকক দেখুৱাম হোটেলখন ক'ত আছে। কালি ৰাতিপুৱা আকৌ ট্ৰেকিং ষ্টাৰ্ট হ'ব। ৰাজাক কিবা এটা কোৱা। আপোনালোকে আহিব, ভিজিট কৰিব। বহুত ধুনীয়া প্লেচ হয়, আৰু ঠাণ্ডাও বহুত হয়। মোৰতো বহুত ঠাণ্ডা লাগিছে, এতিয়া জেকেট পিন্ধিব লাগিব। আমি জেকেট উলিওৱা নাছিলোঁ, গাড়ীৰ ভিতৰত মানে খুব গৰম আছিলে, ঠাণ্ডাটো অনুভৱ কৰা নাছিলোঁ। কিন্তু এতিয়া ঠাণ্ডাটো অনুভৱ কৰিছোঁ। হোটেলৰ ৰুমত গৈ হয়তো আমি চুৱেটাৰ পিন্ধিবলগীয়া হ'ব পাৰে। একদম পূৰা ঠাণ্ডা লাগিছে, তেতিয়াহে ঠাণ্ডা দিনৰ ফিলটো পাইছোঁ। ফাইনেলি পালোহি। আমি আজি ইয়াতে ষ্টে কৰিম। এইটো দেখিছে, আৰু ইয়াত বহুত ঠাণ্ডা পৰিছে, খুব ঠাণ্ডা। আহিয়ে চিধা জেকেট পিন্ধি ল'লোঁ, আৰু এই ৰাস্তাটো দেখিছে, এইটো দেখিছে। আমি অহাকালি এই ৰাস্তাটোৰে ট্ৰেকিং কৰিম। আমি কালি জকু ভেলী যাম। আপোনালোকে এইকেইদিন খুব ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব নাগালেণ্ডৰ। বৰ্তমান নাগালেণ্ডৰ কহিমাত আছোঁ। আপোনালোকে নিশ্চয় গম পাইছে, মই অলপ আগতে আপোনালোকক জনাইছিলোঁ। সেয়ে ৰাজা, কবিৰদা আৰু টিংকুদাই কথা পাতি আছে ইয়াৰ অনাৰজনৰ লগত। ইয়াত খুব ভাল লাগিছে পৰিৱেশটো, আৰু আমি আহি পাওঁতে ৰাতি হ'ল, অকণমান দেৰি হ'ল আমাৰ, আৰু সেইটো কাৰণে আমি ধুনীয়া ধুনীয়া মানে জেগাবোৰ দিনত নেদেখিলোঁ। কিন্তু তথাপিও ৰাতি কহিমাখনো খুব ধুনীয়া। আপোনালোকক মই দেখাইছিলোঁ। ৰাজা, কিবা কোৱা? বহুত ধুনীয়া প্লেচ হয়, আপোনালোকে আহিব। আৰু সংযুক্তা ডিগবৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যি ছাবস্ক্ৰাইব কৰা নাই। এইকেইদিন আপোনালোকে আৰু খুব ইয়াত ধুনীয়া ঠাণ্ডা বহুত, আপোনালোকে জেকেট লৈ আহিব। সংযুক্তা অনা নাই, এই পাতল এটা জেকেট লৈ আহিছে। হয়, মই মানে ইয়াত আহিম বুলি গম পোৱা নাছিলোঁ, কিন্তু হঠাতে প্লেনিং হৈ গ'ল, আৰু সেইকাৰণে আমাৰ গুৱাহাটী যোৱাৰ প্লেন আছে। হয়, সেইটো কাৰণে মানে মোৰ বিশেষকৈ ভাবিছোঁ গুৱাহাটীত ইমান ঠাণ্ডা নহ'ব, সেইকাৰণে মই জেকেট ভৰোৱা নাছিলোঁ। পাছত আহোঁতে তেওঁলোকে প্লেনিং কৰিলে যে জকু ভেলী যাম। সেইকাৰণে ৰাজাই মোক কথা দিছিলে যে ডিমাপুৰত মানে আমি সোনকালে পাম বুলি ভাবিছিলোঁ, কিন্তু সোনকালে নাপালোঁ। আমি ডিমাপুৰ পাওঁতেই মানে গধূলিয়ে হৈ গ'ল। আৰু তাতে আজি চানডে হয়তো চানডে বন্ধ থাকে ন? মানে দোকান চোকান খোলা থাকিলে জেকেট কিবা কিনি ল'ম বুলি ভাবিলোঁ, কিন্তু মানে নমায়ে নহ'ল। ভাবিলোঁ কহিমাতে কিবা যদি ভাল জেকেট পাওঁ তেতিয়া কিনি ল'ম, কিন্তু মানে কি জানেই আপোনালোকে, হয়তো নাগালেণ্ড সোনকালে বন্ধ হৈ যায়।
অসমৰ নিচিনা দেৰিলৈকে খোলা নাথাকে দোকানবোৰ আৰু 6টা-7টাতে বন্ধয়ে হৈ গ'ল। সেইকাৰণে মোৰ লোৱা নহ'ল। আজি মানে 12 বাজিব আৰু ঠাণ্ডাত। ৰাজাই এইটো জেকেট তুমি এটাই আনিছা নেকি? ৰাজাও এটাই বুজাই দিয়া ভালকে মোৰ ভিউৱাৰসকলক আমি বৰ্তমান ক'ত আছো আৰু মানে ইয়াত আহিবলৈ হ'লে কেনেকে আহিব লাগিব। আমি বৰ্তমান আছো আমি কহিমাত বিচিমা বুলি এটা জেগা আছে কহিমাত এইটো জেগাত আছো আমি বিস্মাৰ পৰা এতিয়া কালি আমি ট্ৰেকিং ষ্টাৰ্ট কৰিম সেইটো ৰাস্তাটো নিশ্চয় দেখিছে আপোনালোকে সেইফালে আমি কালি যাম গাড়ী লৈ অলপ আগত যাম মানে তাৰপিছত গাড়ী তাত থৈ তাৰপিছত ট্ৰেকিং আৰম্ভ হ'ব আমাৰ তাৰপিছত কালিৰ দিনটো আমি জুকো ভেলীতে থাকিব লাগিব তাৰ পিছদিনাখন আমি আকৌ বেক হ'ব লাগিব ইয়াত আহিব লাগিব মানে আমাৰ তাৰ পিছত ইয়াৰ পৰা আমি যাম আকৌ মোৰে যদি হয় তো যাম মানে চিয়ৰ নাই আমাৰ ক'ত যাম মোৰে হেৰি নাগালেণ্ডৰে নাগালেণ্ডৰে